নমস্কাৰ বন্ধু বান্ধৱীসকল, সূৰ্যোদয় অল ইন ওৱান চেনেললৈ পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ। ষ্টাফ চিলেকশ্যন কমিশ্যন বোৰ্ড অৰ্থাৎ SSCৰ যি CGL এক্সাম অনুষ্ঠিত হয় তাৰ বাবে এডমিট কাৰ্ডসমূহ মুকলি কৰি দিছে। বন্ধু বান্ধৱীসকলে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাই যাব, তাৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। এই এক্সামটো হ'ব 4/6/2019 পৰা এই এক্সাম আৰম্ভ হ'ব আৰু এই এক্সামটো সম্পূৰ্ণ কম্পিউটাৰ বেছড হ'ব। এই এক্সামটো হ'ব টায়াৰ 1ৰ এক্সাম, তাৰপাছত টায়াৰ 2লৈ হ'ব। যিসকল বন্ধু বান্ধৱীয়ে টায়াৰ 1ত কোৱালিফাই হ'ব তেওঁলোকক টায়াৰ 2লৈ মাতিব। এডমিট কাৰ্ডৰ ডাউনলোডৰ লিংকত গৈ প্ৰথমে ৰেজিষ্ট্ৰেশ্যন ID আৰু ডেট অফ বাৰ্থ ডাইল কৰিব, তাৰপিছত ক্লিক টু নো দ্য ষ্টেটাছত আপোনালোকে টিপি দিব, তেতিয়া আপোনালোকৰ এডমিট কাৰ্ডখন শ্ব' কৰিব। যদিহে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো পাহৰিছে তেন্তে আপোনাৰ ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ ডাইল কৰিলেও আপোনালোকে এডমিট কাৰ্ডসমূহ পাব। নাইবা ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা ৰোল নম্বৰ একো মনত নাথাকিলেও আপোনালোকৰ নিজৰ নামটো ডাইল কৰি আৰু ডেট অফ বাৰ্থ ডাইল কৰিলেও আপোনালোকে এডমিট কাৰ্ডসমূহ পাই যাব। বন্ধু বান্ধৱীসকল, অতি কম সময়ৰ ভিতৰতে তথ্যখিনি দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু জব আপডেটবোৰ পাই থাকিবৰ বাবে সূৰ্যোদয় অল ইন ওৱান চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিয়ক। ধন্যবাদ।